নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ দ্বাৰা SC ছাত্ৰ ছাত্ৰীৰ বাবে মেট্ৰিক পূৰ্ব আৰু মেট্ৰিকোত্তৰ ছাত্ৰ ছাত্ৰীৰ বাবে ৰাষ্ট্ৰীয় ছাত্ৰবৃত্তিৰ পৰ্টেল NSP মুকলি কৰা হৈছে। এতিয়া ভাৰতৰ কোন কোন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলে এই বিশেষ বৃত্তিটো লাভ কৰিব পাৰিব সেই বিষয়ে জানি লওঁ আহক। বন্ধুসকল, আপোনালোকে চাব পাৰে অসম, চণ্ডীগড়, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, মণিপুৰ, মেঘালয়, পুডুচেৰী, পঞ্জাৱ, ছিকিম, ত্ৰিপুৰা আৰু উত্তৰাখণ্ডৰ NSP অনবৰ্ডেজ ৰাজ্যসমূহ UTসমূহৰ অৰ্হতাপূৰ্ণ ছাত্ৰ ছাত্ৰীয়েহে আবেদন কৰাৰ যোগ্য আৰু অন্যান্য ৰাজ্য UTসমূহৰ অৰ্হতাপূৰ্ণ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নিৰ্দিষ্ট ৰাজ্যিক ছাত্ৰবৃত্তিৰ পৰ্টেলসমূহতহে আবেদন কৰিব লাগিব। এতিয়া বন্ধুসকল, মেট্ৰিক পূৰ্ব ছাত্ৰবৃত্তি পাবলৈ কি কি অৰ্হতা থাকিব লাগিব সেই বিষয়ে জানি লওঁ আহক। বন্ধুসকল, অৰ্হতাসমূহ হৈছে ছাত্ৰ ছাত্ৰীসকল SC শ্ৰেণীৰ অন্তৰ্গত হ'ব লাগিব। পিতৃ মাতৃ অথবা অভিভাৱকৰ বাৰ্ষিক উপাৰ্জন 2.50 লাখৰ তলত হ'ব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকল স্বীকৃত বিদ্যালয়ত নৱম আৰু দশম শ্ৰেণীৰ অধ্যয়নৰত হ'ব লাগিব। এতিয়া ছাত্ৰ ছাত্ৰীসকলে যদি এই টাৰ্মছ এণ্ড কণ্ডিশ্যনছবিলাক ফুলফিল কৰিব পাৰে তেতিয়াহ'লে প্ৰতি বছৰে 3,500 টকাৰ পৰা 7,000 টকাৰ ভিতৰত শৈক্ষিক ভাত্তা লাভ কৰিব। দ্বিতীয়তে, দিব্যাংগ বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীৰ বাবে 10% অতিৰিক্ত ভাত্তা দিয়া হ'ব। এতিয়া বন্ধুসকল, আমি মেট্ৰিকোত্তৰ ছাত্ৰবৃত্তিৰ অৰ্হতা আৰু অধিকাৰৰ বিষয়ে জানি লওঁ আহক। অৰ্হতাসমূহ হৈছে পিতৃ মাতৃ অভিভাৱকৰ বাৰ্ষিক উপাৰ্জন 2.5 লাখৰ তলত হ'ব লাগিব। ছাত্ৰ ছাত্ৰীসকল স্বীকৃত বিদ্যালয় মহাবিদ্যালয়ত পাঠ্যক্ৰম গ্ৰহণৰত হ'ব লাগিব আৰু একাদশ শ্ৰেণীৰ পৰা আগলৈ সকলো স্বীকৃত পাঠ্যক্ৰমত এই বৃত্তিটো প্ৰযোজ্য হ'ব। এতিয়া আমি পোষ্ট মেট্ৰিক SC স্কলাৰশ্বিপৰ অধিকাৰসমূহৰ বিষয়ে জানি লওঁ আহক। এলিজিবল ছাত্ৰ ছাত্ৰীসকলে বাধ্যতামূলক ঘূৰাই নিদিয়া মাচুল আৰু লগতে টিউশ্যন মাচুল লাভ কৰিব। লগতে প্ৰতি বছৰে 2,500 টকাৰ পৰা 13,500 টকাৰ ভিতৰত শৈক্ষিক ভাত্তা লাভ কৰিব আৰু লগতে দিব্যাংগ বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীৰ বাবে 10% অতিৰিক্ত ভাত্তা দিয়া হ'ব। বন্ধুসকল, আমি ৱেবছাইটটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত শ্বেয়াৰ কৰিম, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব। We hope this video was helpful. Thanks for watching the video.